নমস্কাৰ RTV নিউজ চেনেলৰ তৰফৰ পৰা সকলোকে জনাইছোঁ স্বাগতম। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ দুৰ্গা পূজাৰ বিশেষ বাতৰি। তো বোলক বন্ধুসকল, বাতৰিটো জানি লওঁ তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপলোড কৰি থাকোঁ। তো বোলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ দুৰ্গা পূজা উদযাপনত থাকিব বহুখিনি বাধা। কিদৰে উদযাপন কৰিব দুৰ্গা পূজা আৰু বিশ্বকৰ্মা পূজা, চৰকাৰে বান্ধি দিলে বহু নিৰ্দেশনা। তো বোলক এতিয়া চৰকাৰে বান্ধি দিয়া নিৰ্দেশনাখিনি জানি লওঁ। আৰম্ভ হৈছে উৎসৱ পৰ্বতৰ আজি বিশ্বকৰ্মা পূজাৰ লগতে মহালয়া। তো সেইদৰে দুৰ্গা পূজালৈ নাই বেছি দিন। ঠায়ে ঠায়ে বুধবাৰৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণে কিছু ম্লান কৰিলে মহালয়াৰ আনন্দ। তথাপিও দেৱীক আদৰি দিবলৈ পিছ পৰি থকা নাই ভক্তসকল। কৰোনাৰ সংক্ৰমণৰ মাজতে চৌদিশে হাহাকাৰ হৈ থকাৰ সময়তে আজিৰ পৰা আৰম্ভ হ'ব দেৱী দুৰ্গাৰ আৰাধনা। আনকি এইবাৰ হেঁপাহৰ ৰঙালী বিহুটো উদযাপন কৰিব পৰা নগ'ল। কিন্তু এইবাৰ কৰোনা ভয়াৱহতাৰ মাজতে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰে দিছে অনুমতি। বুধবাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাই দুৰ্গা পূজাৰ বিষয়ে জাৰি কৰিলে কেতবোৰ নীতি নিয়ম। ব্লক নাজানিল নীতি নিয়ম কেইটা। পূজা মণ্ডপৰ আগত থাকিব নোৱাৰিব কোনো ধৰণৰ মেলা, পথৰ কাষত ব্যৱস্থা কৰিব নোৱাৰিব কোনো ধৰণৰ অস্থায়ী পেণ্ডেল। পূজাৰী আয়োজক সহ সৰ্বাধিক 30 জন লোক সমবেত হ'ব পাৰিব পূজা মণ্ডপত। সৰ্বাধিক 20 গৰাকী ভক্ত পূজা মণ্ডপত ভিতৰত গোট খাব পাৰিব, লগতে মানিব লাগিব সামাজিক দূৰত্ব। পূজা আয়োজকে কোনো ভক্তকে মাস্ক পৰিধান নকৰাকৈ বা হাত নোধোৱাকৈ পূজা মণ্ডপত প্ৰৱেশ কৰিব দিব নোৱাৰিব। পূজা মণ্ডপত চেনিটাইজাৰ ব্যৱস্থা কৰাটো আয়োজকৰ দায়িত্ব। একেদিনাই কোনো ধৰণৰ শোভাযাত্ৰা কৰিব নোৱাৰিব। একেখন মণ্ডপৰ সৰ্বাধিক 5 জন লোকেহে দেৱী বিসৰ্জন কৰিবলৈ যাবলৈ অনুমতি দিয়া হ'ব। সকলো দৰ্শনাৰ্থীক থাৰ্মেল স্কেন কৰাটো পূজা কমিটিৰ দায়িত্ব। কোনো লোকৰ দেশত যদি কৰোনাৰ লক্ষণ থাকে তেন্তে পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব। পূজা মণ্ডপত থকা কোনো লোকৰ দেশত কৰোনাৰ লক্ষণ দেখা দিলে তেনে লোকৰ চৰকাৰী চিকিৎসা ব্যৱস্থা বা কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি কৰাৰ দায়িত্ব থাকিব পূজা সমিতিৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি থাকোঁ। তো বন্ধুসকল, মিলিছোঁ আকৌ নতুন এটা ভিডিঅ'ত। তব তক কে লিয়ে নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম।